আমি একটু খুলক না আজি শুক্ৰবাৰ জুম্মাৰ নামাজ চলি আছিলে ইয়াতে সত্যৰঞ্জন বৰা আৰু তেখেতৰ লগত আৰু 3জন মানুহ আহিছে এনে সত্যৰঞ্জন বৰা আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে জানে যে তেখেতে বিতৰ্কিত মন্তব্য কৰে তেখেতক যেতিয়া দেখা পাইছে এনে মোবাইলতো দেখা পাই সদায় দেখা পায়েই থাকে তেখেতক যেতিয়া দেখা পাইছে ভিডিঅ' কৰি আছে তেতিয়া আমাৰ ল'ৰাবিলাকে মানে তেখেতক হেৰি কৰিছে আক্ৰমণ কৰিছে নহয় তেখেতক কৈছে যে আপুনি কিহৰ ভিডিঅ' কৰি আছে ইয়াৰ ভিতৰতে ল'ৰাবিলাকক বোলে তেখেতে ধমকি দিছে ধমকি দিয়াৰ পিছতে মানে এই ল'ৰাবিলাকৰ লগত তেখেতৰ এক উত্তেজিত অৱস্থা হয় আমি হুলস্থুলহে শুনি আছো সত্যৰঞ্জনক আক্ৰমণ কৰা হৈছে আক্ৰমণ মানে এনে হুলস্থুল কৰি আছে তেখেতে ভিডিঅ' কৰি আছে তেখেতে আকৌ ল'ৰাবিলাকক কিবা দাই ধমকি দি আছে আৰু ইয়াৰ ভিতৰত ল'ৰাবিলাকেও মানে উত্তেজিত অৱস্থা হৈ তেখেতৰ মানে এই গৰমাগৰমি হৈ আছে ইয়াৰ ভিতৰতে মানে যেতিয়া মছজিদত নামাজ আমাৰ শেষ হৈছে শেষ হোৱাৰ পিছত আমি যেতিয়া গম পালোঁ যে ইয়াত উত্তেজিত অৱস্থা কিহৰ কাৰণে আমি আহিলোঁ অহাৰ পিছত দেখা পালোঁ যে সত্যৰঞ্জন বৰা লগে লগে ল'ৰাবিলাকক আমি ধমকি দিলোঁ ধমকি দিয়াৰ পিছত ল'ৰাবিলাক মানে স্তব্ধ হ'ল আৰু সত্যৰঞ্জন বৰাক আমি আনি গাড়ীত উঠাই দি তেখেতে ক'লোঁ যে এটা কাম হৈছে আপুনি যাক গৈ কেইজন মানুহ আহিছিলে সত্যৰঞ্জন বৰাৰ লগত আৰু লগত 3জন মানুহ আছিলে কি নাম জাগাখিনিৰ কি নাম এই জাগাখিনিৰ নাম হৈছে আপোনাৰ লস্কৰপথাৰ বজাৰ মছজিদৰ ওচৰত ঘটনা লস্কৰপথাৰ বজাৰ মছজিদ গেটত তেখেতে ভিডিঅ' কৰি আছে আৰু ভিডিঅ' কৰাক লৈ পেলাই মানে পৰিস্থিতি বেয়া লৈ ফাৰ্ষ্ট টাইম বোলে তেখেতে বোলে ল'ৰাবিলাকে দেখিছে বোলে ফাৰ্ষ্ট টাইম বোলে এবাৰ বোলে মছজিদত নামাজ চলি থকা অৱস্থাটো বোলে তেওঁলোকে বোলে ভিডিঅ' কৰিছে লগৰ মানুহখিনিক লৈ আজি শুকুৰবাৰ আমাৰ জুমাৰ নামাজ মানুহে নামাজ পঢ়ি আছে এই মছজিদৰ চামত গৈ সেই ভিডিঅ' মাৰি আছে কোনে এই কোন সত্যৰঞ্জন তাৰপিছত যুৱক ল'ৰাবিলাকে তাক ধৰিছিল চাওক আপোনালোকেতো জানে মোৰ ঘৰটো লংকা পাণচালিত আৰু পাণচালি পিছৰ গাঁওখনৰ নাম লস্কৰপথাৰ তো সেইফালে আমি হোজাইলৈ আহিব পাৰোঁ মই ঘৰৰ পৰা ওলাইছোঁ মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আহি লস্কৰপথাৰ যিখন বজাৰ সেই বজাৰখনি পাৰ হৈ আহোঁতে মই দুজনমান মোৰ চিনাকি মানুহক লগ পালোঁ লগ পাই তেওঁলোকৰ কথা পাতিব খুজিলোঁ তাৰ ভাবিলোঁ গাড়ীৰ পৰা বহি কথা পতাতকৈ যিহেতু নিজৰ ঠাই নিজৰ মানুহখিনি মই ক'ত গাড়ীত বহি থাকিম তেওঁলোক গাড়ী বাহিৰত থাকিব বোলো গাড়ীৰ পৰা নামি যাওঁ নামি কথা পাতিছোঁ কথা পাতি পাতি খোজকাঢ়ি আহি আছোঁ সেইখিনি সময়তে কিবা তেওঁলোকৰ নামাজ শেষ হৈছে বোলে মানুহবোৰ মছজিদৰ পৰা ওলাই আহিছে মই আহি আছোঁ তেনেকৈ আৰু 2-4জনমান আহিলে তেতিয়া এজন আহিল কিবা নামটো কৈছিলে মই পাহৰিলোঁ তেওঁ মোৰ লগত ক্লাছমেটো আছিল বোলে স্কুলত একেলগে পঢ়িছিল বুলিও কৈছে ফটো আছে বোলে হেৰি আৰু কাৰণ আমি স্বাভাৱিকভাৱে তেওঁলোকে পিছত আহি কৈছে আপুনি ইয়াত ফটো কৰিছে কিবা কৰিছোঁ নহ'লে কোনোবা পুৰণা মানুহ এজন লগ পাইছোঁ কথা পাতি আছোঁ কিন্তু ফটো উঠাটো স্বাভাৱিক কথা কি অস্বাভাৱিক কথা হ'ল ইয়াতনো কি অসাংবিধানিক কাম কৰিলে যে আমাৰ ল'ৰাই দুজনে কথা পাতি থাকোঁতে ফটো উঠালে কিয় উঠাব সেই লগৰজনে লগত পঢ়া বুলি কোৱাজনে সেই কথাটো কৈছে তেতিয়া আমাৰ ল'ৰাবোৰে যেতিয়া তৰ্কাতৰ্কি তেনেকৈ কৰিছে তেতিয়া মই কৈছোঁ তেতিয়া মই তাক কৈছোঁ যে এইটো চব একেলগে যদি পঢ়িছিলোঁ তোৰ দাড়ি পকি গ'ল মোৰ দেখোন দাড়ি পকাই নাই এতিয়ালৈকে বুলি কৈ মই তেওঁ গালত এনেকৈ চুইছোঁ তোৰ দাড়ি পকি গ'ল মোৰ দাড়ি পকা নাই এতিয়াও পৰিস্থিতি তেতিয়া ঠিকে আছিল তাৰপৰা সি কৈছে নহয় আপুনি কিয় কৰিব আপুনি নামাজৰ সময়ত কিয় আহিব আৰে কোন সময়ত আহিম কোন সময়ত নাহিম মোৰ ঠাইত কোনফালেদি যাম কাৰোবাক সুধি আহিম নেকি মই সেইফালেদি মই হোজাইলৈ আহিছোঁ চিনাকি মানুহক লগ পাইছোঁ পৰ্যটনৰ খাতিৰত চিনাকি মানুহকেইজন মুছলমান হ'ল আৰু তেওঁলোকক নামি পেলাই মই সন্মানৰ খাতিৰত কথা পাতিলোঁ সেইটো মোৰ অপৰাধ হ'ল নেকি মই যিবোৰ কথা কৈ আছোঁ যে মছজিদ আৰু মাদ্ৰাছাত আচলতে শিকাই কি এইবোৰ তাৰ প্ৰমাণ আপোনাক আক্ৰমণ কৰিছে শাৰীৰিকভাৱে কৰিছে মই এতিয়া ভিডিঅ'তহে দেখিছোঁ মই গমেই পোৱা নাছিলোঁ মই নিজে গমেই পোৱা নাই যে মই ভাবিছোঁ মোক তেওঁলোকে ঠেলিয়াহে আনিছে নেকি বুলি কিন্তু ভিডিঅ'বোৰত দেখা পাইছোঁ যে মোক ফিজিকেলো মাৰিছে ক'ৰবাত এতিয়ানো মই গমেই নাপাওঁ তেওঁলোকে অভিযোগ কৰিছে যে আপুনি মছজিদৰ ফটো উঠাই আছে মছজিদৰ ফটো দেখুৱাওকচোন আছে যদি মছজিদৰ ফটো উঠালোঁ যে কি ক্ষতিটো হ'ল কওক এটা চিধা কথা মই কথা পাতিছোঁ মছজিদত মই ফটো উঠাইছোঁ তেওঁলোকৰ কি সমস্যা হ'ল তাত
পৰিকল্পিতভাৱে আক্ৰমণ হ'ব পাৰে নেকি? হ'ব পাৰে ন, হ'ব পাৰে, কাৰণ এইটো এটেম্পটো মই কাৰোবাৰ সোণৰ চেইনো ছিঙি লৈ গৈছে বোলে আমাৰ ল'ৰা, মই এতিয়াই গম পাইছোঁ। এই আমাৰ তেওঁ সোণৰ চেইন লৈ গৈছে, কাৰোবাৰ ঘড়ী নোহোৱা হৈছে বোলেতো, এইবোৰতো মই এতিয়াই গম পাইছোঁ, কাৰণ আহি মই পূজাত বহিছোঁ। আপুনি এফআইআৰ দিছে নেকি এতিয়া? দিয়া নাই, এদিন লংকা থানাত মই দিম বুলি ভাবিছোঁ, পুলিচে ফোন কৰি আছে।